নমস্কাৰ, মই কৃষ্ণ শৰ্মা। আপোনালোকে চাই আছে স্বাগতম ফাৰ্মিং টিপছ। আজি মই ভিডিঅ'টো বনাই আছোঁ। মই কেইদিনমান আগতে ভিডিঅ' দিছিলোঁ যে মই ছাগলীবিলাক কিনি আছোঁ। তো তাৰে মাজত বহুতখিনি ছাগলী মোৰ বেমাৰ হৈছে আৰু কিছুমান ছাগলী মই বেমাৰ হোৱাৰ কাৰণে আকৌ বেচি দিলোঁ আৰু কিছুমান ছাগলী ৰাখিলোঁ। তো তাৰ ওপৰতে ভিডিঅ'টো বনাই আছোঁ। যেতিয়া আমি ফাৰ্মটো আৰম্ভ কৰোঁ সেইটো সময়ত আমি যিবিলাক সমস্যা পাওঁ, তো তাৰ আমি সেই সমস্যাটো কেনেকৈ সমাধান কৰিম তাৰ ওপৰতে ভিডিঅ'টো হ'ব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই ল'ব। আজি এটা অৰ্ডাৰ আছিলে নেপিয়াৰ কাটিঙৰ। তো আপোনালোকে চাব পাৰে এইটো 4G বুলেট ছুপাৰ নেপিয়াৰ হয়। তো আপোনালোকে কাটিংবিলাক চাব পাৰে, খুব ধুনীয়া মেচিউৰ্ড কাটিং হয় আৰু প্ৰায়বিলাকে শিপা আছে। তো এইটো এতিয়া পেকিং হৈ আছে, তো আপোনালোকে চাব পাৰে। আৰু তাত আছে মানে মোটামুটি এইটো যাব আপোনাৰ হোজাই যাব আৰু নগাঁও যাব, মানে দুটা জাগাৰ পৰা অৰ্ডাৰটো আছিলে। তো আজি নেপিয়াৰৰ কাটিং হৈছে মানে দিনটো। তো আপোনাৰ মই যোৱাকালি হয়তো ইয়াৰ পৰা দেখাইছিলোঁ। ইয়াতখিনি বহুতখিনি মোৰ 4G বুলেট ছুপাৰ নেপিয়াৰ আছিলে, এইখিনি কাটি শেষ কৰিলোঁ। তো চাব পাৰে। তো আপোনালোককো যদি নেপিয়াৰ কাটিঙৰ প্ৰয়োজন হৈ আছে তেতিয়াহ'লে আপোনালোকে স্ক্ৰীনত দিয়া নম্বৰটোত যোগাযোগ কৰি আপোনালোকেও নেপিয়াৰ ঘাঁহটো ল'ব পাৰে। তো মই এতিয়া ছাগলী যিবিলাক কিনিছিলোঁ কি কি বেমাৰ হৈছিলে তাৰ ওপৰতে মই এতিয়া ভিডিঅ'টো বনাই আছোঁ। আপোনালোকে চাই থাকক। তো আপোনালোকে চাব পাৰে, মই এই দুটাই ছাগলী কিনা হয় আৰু এইটো F1 ব্ৰিডাৰ দুটা আছে। ইয়াত চাব পাৰে, এইটো কলাটো আৰু এইটো গোল্ডেন কালাৰটো। এইটো খাইয়া এইটো মোৰ ঘৰতে আছিলে আগৰ পৰাই। তো তাৰপিছত মই দেখাই আছোঁ এই চাৰিটা, ইয়াত আছে তিনিটা ডাঙৰ মাইকী ছাগলী, এইজনী আৰু এইজনী। এইটো হ'ল ব্ৰিডাৰ, মোৰ লোকেল ব্ৰিডাৰ ডাঙৰটো। তো এতিয়া এইখিনি থাকিলে আৰু বাদ বাকী যিমান আছিলে মোৰ প্ৰায়বিলাক ছাগলীবিলাক বেমাৰ হৈছে। মানে এজনীৰ হৈ গ'ল FMD আৰু এজনীৰ মোষ্ট প্ৰবেবলি হৈছিলে PPR হৈছে যেন লাগিছে। তো সেইটো মই চেল কৰি দিলোঁ। তাৰ লগতে আৰু দুটা মাইকী ছাগলী চেল কৰিলোঁ। আৰু এটা বাহিৰত আছে, সেইটো বেমাৰ আছে। তো আজি মই সেইটো পঠাই আছোঁ। আৰু এটা সৰু ব্ৰিডাৰ এটা আছে, মই দেখাই লওঁ। সেইটো ঘাঁহ খাই থকাটো, এইটোক চৰ্দিয়ে পাইছে। তো হয়তো মই এইটোও আজি পঠাই দিম চাগে। তো মানে কি হয়, যেতিয়া আমি ছাগলীৰ ফাৰ্মটো আৰম্ভ কৰোঁ সেই সময়ত আমি বিভিন্ন ঠাইৰ পৰা ছাগলীবিলাক লওঁ। তো কোনটো ছাগলীৰ গাত কোনটো বেমাৰ আহিছে আমি নাজানো। যেতিয়ালৈকে ভেকচিনেশ্যন নহয়, আৰু ভেকচিনেশ্যন কৰাৰ 21 দিনলৈকে যিকেইটা ছাগলীক বেমাৰে নাপায় সেইবিলাক আমি ৰাখিব পাৰিম, আৰু যিবিলাকে বেমাৰ পাব তো সেইবিলাক আমি চেল কৰিব লাগিব। তো এইটো এটা ডাঙৰ এটা সমস্যা হৈছে, এই আপোনাৰ ভেকচিনেশ্যন কৰাৰ পৰা 21 দিনলৈকে ছাগলীবিলাক কিছুমান মানে বেমাৰত পায় আৰু মৰিও যায়। তো ষ্টাৰ্টিঙত কি হয়, ছাগলী যেতিয়া কিনি আনো নহয় তেতিয়া মৰ্টেলিটি অকণমান থাকে। তো এই মৰ্টেলিটিৰ পৰা বহুত মানুহে ভয় কৰে। মানে ষ্টাৰ্টিং ফাৰ্মটো আৰম্ভ কৰে ঠিকেই, কিন্তু এই মৰ্টেলিটি যেতিয়া হয়, তো এই মৰ্টেলিটি হোৱাৰ পাছত কিছুমান মানুহে ভয়তে ছাগলী ফাৰ্মটো এৰি দিয়ে। তো এইটো মানে ষ্টাৰ্টিং কৰোঁতে এই সমস্যাটো চবেই ফেচ কৰে, ময়ো কৰোঁ বা বেলেগেও কৰিব পাৰে। তো এইটোৰ কাৰণে আমি মেণ্টেলি আগতীয়াকৈ প্ৰিপেয়াৰ থাকিব লাগে যে মই যেতিয়া ছাগলী ফাৰ্মটো আৰম্ভ কৰিম তেতিয়া কিছুমান ছাগলী হয়তো মোৰ মৰিব পাৰে বা বেমাৰে পাব পাৰে। তো তাৰ লগত আপুনি সেই সমস্যাটোৰ পৰা কেনেকৈ ডিল কৰিব পাৰে সেইটো যদি একবাৰ যদি আপোনালোকে কৰিব পাৰে তেতিয়াহ'লে আপুনি হয়তো নেক্সট টাইমৰ পৰা সেইখিনি প্ৰব্লেম নাপাব। তো এনেকুৱা নহয় যে আপুনি ছাগলী ফাৰ্ম এবাৰ কৰিলে ডাঙৰকৈ বা সৰুকৈ আৰু আপুনি একবাৰ সেই গোটেইখিনি সমস্যাটো গম পাই নেক্সট টাইম আকৌ আৰম্ভ কৰোঁতে সেই সমস্যাটো আকৌ সমস্যাটো পোৱা যায়। সেইটো কিয়নো আমি বজাৰৰ পৰা ছাগলী উঠালেই সেইটো সমস্যাটো আহে। মানে মই আগতেও কিনিছিলোঁ, তো সেই সমস্যাটো আগতেও আছিলে। মই এইবাৰ কিনিছোঁ, তো মোৰ এইবাৰো ছেম সমস্যাটো আহিলে। তো মোৰ ফাৰ্মত এটা ছাগলী মৰিলে, বাকী চাৰিটা মোৰ ৰিটাৰ্ণ কৰিলোঁ, মানে মই চেল কৰিলোঁ। তো আজি আকৌ দুটা মানে মই চেল কৰিম। তো মানে টোটেল মোৰ 18টাৰ পৰা চাৰিটা, পাঁচটা, ছটা, 7টা মানে মোৰ ফাৰ্মৰ পৰা আকৌ গুচি গ'ল। তো এইবিলাক ছাগলীকো চৰ্দি আছে, মানে চৰ্দি কাঁহটো আছে।
এইটো নহয় যে 100% সব সুস্থ আছে, চৰ্দি কাহ আছে, কিন্তু ইহঁতে খোৱা বোৱাটো ভালকৈ কৰি আছে কাৰণে এইবিলাক ছাগলী মই ৰাখিছোঁ। বেলেগ প্ৰব্লেম একো নাই ইয়াতে। যদি খোৱা বোৱা এৰি দিলেহেঁতেন মই এইবিলাকক ছাগলী এৰি দিলোহেঁতেন। তো এইটো মোৰ ফাৰ্ষ্ট কিনিছিলোঁ এই দুটা ছাগলী, খুব ধুনীয়া স্বাস্থ্য আহি গ'ল এই মাক আৰু জীয়েকজনীৰ। তো আপোনালোকে যদি ফাৰ্ম আৰম্ভ কৰে তেতিয়াহ'লে আপুনি এইটো মই যিটো সমস্যা এতিয়া ক'লোঁ, এইটো সমস্যাৰ কাৰণে আপোনালোকে মেণ্টেলি প্ৰিপেয়াৰ থাকিব লাগে। তো ষ্টাৰ্টিঙত হয়তো আপোনাৰ অকণমান লোকচান হ'ব পাৰে, কিন্তু সেই লোকচানটো যদি আপুনি বিয়াৰ কৰিব পাৰে বা সহ্য কৰিব পাৰে, তেতিয়াহে আপুনি ফাৰ্মত আগুৱাই যাব পাৰিব। নহ'লে কি হৈ যায়, বহুত ফাৰ্মাৰে কি কৰে, আৰম্ভ কৰে কম টকাৰে, কিন্তু যেতিয়া ছাগলীবিলাকক বেমাৰে পায় আৰু যেতিয়া মৰ্টেলিটি হয় তেতিয়া মানে বহুতে ভয় কৰে আৰু ছাগলীবিলাক বিক্ৰী কৰি পেলাই ফাৰ্মটো বন্ধ কৰি দিয়ে। তো আপোনালোকে এইটো আগতীয়াকৈ জানিব লাগিব, যেতিয়া আপুনি ফাৰ্মৰ পৰা ছাগলী নলয় আৰু বজাৰৰ পৰা লয়, তো এইটো সমস্যা প্ৰায় মানুহে পাব। তো আপুনি সেইটো মানি চলিব লাগিব। সেইকাৰণে মই এইবাৰ ছাগলী কিনোতে গোটেইখিনি ক্ষীণ কিনিছোঁ, কিয়নো মই আগৰবাৰ যেতিয়া ফাৰ্ম কৰিছিলোঁ তেতিয়া মেক্সিমাম ছাগলী মই শকত কিনিছিলোঁ আৰু বেছি দামৰ কিনিছিলোঁ। তেতিয়া কি হৈছিলে, মোৰ সেই শকত ছাগলীবিলাকক যেতিয়া মই ফাৰ্মলৈ আনিলোঁ তেতিয়া ইহঁতে খোৱা বোৱা কমকৈ কৰি আছিলে। মানে গৃহস্থৰ ঘৰত মোৰ ইয়াতকৈ ভাল খাদ্যটো পাইছিলে, সেইকাৰণে সিহঁত শকত আৱত আছিলে। তেতিয়া ধৰি লওক সিহঁতৰ চিষ্টেমটো মানে ফিডিং চিষ্টেমটো চেঞ্জ হৈ যায় মোৰ ইয়াত আহোঁতে। ধৰি লওক সিহঁতে গছৰ পাত খাইছিলে বা আপোনাৰ পথাৰত এৰাল দিছিলে বা খোলা এৰি দিছিলে মানে অপেন গ্ৰেজিঙৰ কাৰণে। তো সেই সুবিধাটো মোৰ ইয়াত নাথাকে। তো শকত ছাগলী অনাৰ পাছত মোৰ কি হৈছিলে, ক্ষীণ হৈছিলে আৰু বহুত বেমাৰত পৰি পেলাই মৰিছিলেও। তো মই এইবাৰ আনিছোঁ ক্ষীণ ছাগলী। ক্ষীণ ছাগলী আনিলে এটা লাভ কি হয়, আপুনি ফাৰ্মত আনি পেলাই যেতিয়া ইহঁতক ঘাঁহ দানা দিয়ে, ভালকৈ দিয়ে, মানে 2-4 দিনতে ইহঁতে ঘাঁহ মানে আপোনাৰ নেপিয়াৰ ঘাঁহটো খাবলৈ শিকে আৰু দানাটো খাবলৈ শিকে। আৰু ক্ষীণ ছাগলী লওঁতে কম পইচা দৰকাৰ হয়, তো যদিও মৰে তেতিয়াহ'লে কম লছ হয়। তো সেইকাৰণে মই এইবাৰ ছাগলী কিনোতে অকণমান মানে ক্ষীণ টাইপৰে ল'লোঁ, মানে শকত টাইপৰ নল'লোঁ। মানে য'ত মই শকত ছাগলী 2টা কিনিব পাৰিলোহেঁতেন, মই ক্ষীণ ছাগলী কিনাৰ কাৰণে মই 4টা কিনিছোঁ। 4টাৰ ভিতৰত যদি এটা মৰিও থাকে তো মোৰ হাতত 3টা ছাগলী থাকিব। যদি মই শকত ছাগলী 2টা কিনিলোহেঁতেন, এটা মৰিলে এটাহে থাকিলেহেঁতেন, তো মই আল্টিমেটলি বেনিফিটতে থাকিম। সেইকাৰণে মই এইবাৰ ফাৰ্মিংটো অকণমান মানে বেলেগ হিচাপত আৰম্ভ কৰিছোঁ। মানে মই ছাগলী যিটো ব্ৰীডটো মোৰ ফাৰ্মতে ডেভেলপ কৰিম লাহে লাহে কৰি। তো এইটো নহয় যে মই প্ৰথমতে ডাঙৰ ছাগলী ল'ম, শকত ছাগলী ল'ম, তাৰ পৰাই মই লাভ কৰিম, এইটো নহয়। মোৰ টাৰ্গেট আছে মই 2 বছৰ মানে ফাৰ্মটো ছেট আপ কৰিম ভালকৈ, তাৰপিছতে মই প্ৰফিটৰ কথাটো চিন্তা কৰিম। মই প্ৰথমতে ছাগলীবিলাকক এতিয়া লৈ আছোঁ, ভেকচিনেশ্যন কৰিম। মানে এনেকৈ কি হ'ব, মই ধৰি লওক 10টা কিনিম, তাৰ ভিতৰত 5টা বা 4টা বেমাৰ হ'ব, সেইবিলাক আকৌ মই বিক্ৰী কৰিম, তো 5-6টা আকৌ থাকিব। তেনেকৈ কৰি কৰি ভাগে ভাগে ছাগলী লৈ পেলাই মই মানে নিজৰ ফাৰ্মৰ কাৰণে এটা ছেটআপ বনাম। তো সেই ছেটআপটো কমপ্লিট কৰিবৰ কাৰণে মোক মিনিমাম 1 বছৰ টাইম লাগিব আৰু মেক্সিমাম 2 বছৰ ভিতৰত মই প্ৰফিট মানে আৰ্ণ কৰাত মানে সফল হ'ব পাৰোঁ। তো আপোনালোকে যদি ফাৰ্মটো আৰম্ভ কৰিছে তেতিয়াহ'লে এই সমস্যাটো আপোনালোকেও পাব, আৰু এই সমস্যাটো আগতীয়াকৈ যদি আপোনালোকে গম পায় আৰু মেণ্টেলি প্ৰিপেয়াৰ থাকে, তেতিয়াহ'লে আপোনাক সেই বস্তুটো মানে হেণ্ডেল কৰিব, সেই সমস্যাটো হেণ্ডেল কৰিবলৈ আপোনালোকক ইমান এটা অসুবিধা নহ'ব। সেইকাৰণে মই আজি এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক জনালোঁ যে ফাৰ্মিং আৰম্ভ কৰোঁতে কোনকেইটা প্ৰব্লেম হয় আৰু কোনকেইটা বেছিকৈ বেমাৰ হয়, সেইটোৰ ওপৰত মই নেক্সট ভিডিঅ'টোত আপোনালোকক ক'ম। মানে কি বেমাৰ হৈছিলে আৰু কেনেকৈ মই ট্ৰিটমেণ্ট কৰিলোঁ, কোনকেইটা ঔষধবিলাক এফেক্টিভ হৈছিলে মোৰ কাৰণে, তো মই সেইখিনি মই নেক্সট ভিডিঅ'ত ক'ম। আপোনালোকে মোৰ নেক্সট ভিডিঅ'টো চাবৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব, তেতিয়া আপোনালোকে ফাৰ্মিঙৰ গোটেইখিনি ডিটেইলছ পাই থাকিব। তো আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।